অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো আৰম্ভ কৰিছোঁ। ভণ্টিহঁতে প্ৰগ্ৰাম কৰিব যাব, তো তাত মই মেকআপ ড্ৰেছ এণ্ড হেয়াৰ ষ্টাইল কৰি দিম। তো বলকচোন চাওঁ মই কেনেকৈনো কৰোঁ মেকআপটো। তো বলক চাওঁ। এতিয়া মই লগাইছোঁ মুখখন ধুই অহাৰ পিছত মইশ্চাৰাইজাৰ আৰু প্ৰাইমাৰ। এতিয়া মই লগাইছোঁ ফাউণ্ডেশ্যনখিনি মই ভালকৈ মিক্স কৰি ল'ম। আৰু যিহেতু ইমান প্ৰফেশ্যনেল মেকআপ নহয়, গতিকে মই নৰ্মেলি এটা মেকআপ এটা দি দিছোঁ। মুখখনত অলপ ব্ৰাইটনেছ এটা আহিবৰ কাৰণে মই বেলেগ এটা কালাৰৰ ফাউণ্ডেশ্যন এটা দি দিছোঁ। চাওকচোন, অকণমান কালাৰটো বেছি উজ্জ্বল হ'লে ভাল লাগে মুখখন। এতিয়া মই লগাইছোঁ পাউডাৰ, যিটো কম্পেক্ট পাউডাৰ হয় সেইটো দিছোঁ ফেচত। চাওকচোন, আইব্ৰ'জো আঁকিছোঁ। এডাল আইব্ৰ' আঁকি হৈ গ'ল। তো নেক্সট ইডাল আইব্ৰ' আঁকিছোঁ। চাওকচোন কেনেকুৱা হৈছে ক'বচোন, মোৰ আইব্ৰ' আঁকাডাল ভাল হৈছেনে নাই ক'বচোন। এতিয়া মই আঁকিব লৈছোঁ আইত আঁকোতে এটা ৰঙা শ্বেপ দিছোঁ। তাত গল্ডেন কালাৰৰ শ্বেপ দিম, এটা ৰেড কালাৰ, এটা ব্লেক, তিনিটা কালাৰ মিলাই পেলাই এটা শ্বেপ দিম। চাওকচোন কেনেকুৱা হয়। তাইক মেকআপ কৰি হোৱাৰ পিছত নেক্সট আহিলোঁ মুনুক। তাইক বাৰু অকণ পিছতকৈ দেখাই আছোঁ, কাৰণ লাষ্টতে লুকটো দেখাম মই, সেইকাৰণে এইকো কৰি লওঁ। চাওকচোন এইৰ মেকআপটো কেনেকুৱা হৈছে চাওক। আমাৰ গোসানীক চাওকচোন কিমান ধুনীয়াকৈ চাই আছে দুজনীকে নাচনী দেখি। তাইও যিহেতু ছোৱালী, এইবিলাকত চকু যাবই। চাওকচোন আমাৰ নাচনী ৰেডি হৈ গৈছে। চাওকচোন বাৰু মই কেনেকুৱা কৰিলোঁ।